কুলক্ষিত জীৱন কথা আৰু আবৃত্তি ভাস্বতী দেৱী। আজি মাঘৰ ২৭ তাৰিখ। তহঁতৰ মনত আছেনে ভাইটি আজিৰ দিনটোৰ কথা? আজি ৫ বছৰে হ'ল মোক কাৰোবাৰ হাতত গতাই দিয়াৰ। ৫ বছৰে হয়তো ঘৰখনৰ বহু পৰিৱৰ্তনে হ'ল। কৃষ্ণচূড়া দুজুপি আছেনে ভাইটি? পদূলিৰে যোৱা মানুহে এতিয়াও কয়নে ভাইটি, আই ঐ কৃষ্ণচূড়া দুজুপি? তইতো হয়তো এতিয়া ডেকা হলি, নহয়নে ভাইটি? সৰুতে যে তই কৈছিলি মই ডেকা হ'লে চুলি দীঘলকৈ ৰাখিম, মই পাহৰা নাই। তোৰ মনত আছেনে ভাইটি, আমি যে কৃষ্ণচূড়াৰ তলত বহি ৰবীন দাইটিৰ বাৰীৰ আম খাইছিলোঁ? শুনিছোঁ ৰবীন দাইটি মৃত্যুপথৰ পথিক হোৱা আজি ২ বছৰে হ'ল। আজি হয়তো কৃষ্ণচূড়া দুজুপিয়ে মোৰ অভাৱ অনুভৱ নকৰে, নহয়নে ভাইটি? আৰে ভাইটি, তোৰতো বিয়াৰ বয়স হ'ল, বিয়াৰ কথা ভাবিছনে নাই? বিয়া পাতিলে ন-বোৱাৰীক কবি কৃষ্ণচূড়া ভাল পোৱা মোৰ এজনী বাইদেউ আছিল, সদায় সোণালী সপোন দেখা মোৰ এজনী বাইদেউ আছিল। ভাইটি, তই ভালদৰে থাকিবি, সকলোৰে লগত হাঁহি মাতি থাকিবি, কাজিয়া পেচাল নকৰিবি, পিতাইৰ আদৰ্শ মানি চলিবি। মই ভালেই আছো, জীৱনৰ সতে মোৰ সংগ্ৰাম অহৰহ চলি আছে আৰু মৃত্যুপথৰ পথিক নোহোৱালৈকে চলি থাকিব এই যাত্ৰা। আৰু কি কম, বিশেষ একো নাই। অহা মাহৰ ১০ তাৰিখে তোৰ ভিনিহ দেউৰ বছেৰেকীয়া সকাম। সেই দিনটোত মোলৈ এবাৰ মনত পেলাবি, মৃত্যুযাত্ৰাৰ যাত্ৰী হ'বলৈ সেই দিনটোৱে মোলৈ অপেক্ষা কৰি আছে।